প্ৰথমে সেইজন মহান শিল্পীৰ সুঁৱৰি আমি সকলোৱে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়িছোঁ আৰু তাৰ পিছতে আমি বিচাৰিম যেহেতু জুবিন দাই এটা কথা কৈছিল যে মোৰ মৃত্যুত তোমালোকে এই গীতটো গাবা মায়াবিনী উপস্থিত আছে শোণিতপুৰ কাহিনী এই শোণিতপুৰ কাহিনী অভিনয়খন শুভদিন কৰিলে বুলি ঘোষণা কৰিলোঁ নমস্কাৰ শ্ৰীকৃষ্ণ নাৰায়ণ নাৰায়ণ যাওঁ দূৰৰ পৰাই সকলোবিলাক মই নিৰীক্ষণ কৰোঁ সেইদৰে মই তোমাৰ লীলা চাই চাই ধন্য হ'বই নাৰদ ৰাম নামে ৰাম নামে ৰাম নামে লগত যুদ্ধ কৰি তোমাৰ ৰণতৃষ্ণা দূৰ নহয় তেনেহ'লে অন্য দেৱ দেৱীক তপস্যা কৰি কৰিবা তোমাৰ মনৰ আশা পূৰণ কিন্তু মনত ৰাখিবা যুদ্ধৰ পাক মুহূৰ্তত তোমাক মই এটা অনুৰোধ কৰিছোঁ অনুৰোধ তোমালোক আমাক অৰ্পণ কৰি ৰক্ষা কৰা তোমাৰ লগত তুমি যিভাৱে বাচ্ছা নকৰা কিয় সৃষ্টি স্থিতিয়ে হৈছে মোৰ প্ৰধান উপলব্ধি কৰা প্ৰভু যে আদি মধ্যৰ অন্তবিহীন সেই কৰি সনাত্মক ৰূপ আছে আপোনাৰ সমত বিৰাজমান নমো হৰি হৰাত্মনে শান্ত হওক প্ৰভু শান্ত হওক প্ৰভু শান্ত হওক প্ৰভু শান্ত হওক পুত্ৰ তুমি মহা সৌভাগ্যৱান তোমাৰ ৰণ কৃষ্ণ আজি পূৰণ হ'ল স্বয়ং প্ৰভু ভগৱন্তৰ ওচৰত চিনিছো প্ৰভু পূৰণ হ'ল মোৰ ৰণ তৃষ্ণা পুত্ৰ অনিৰুদ্ধ আৰু উষাদেৱীক লৈ আহা গৈ হয় সকলো দুখ ক্ষমা কৰি এই মোৰ কুঁৱৰী উষা আপোনালোকৰ কুলত গতালো